কথা নীলাক্ষী শইকীয়া, আবৃত্তিকাৰ ঋষিতা দত্ত। কাৰ সেয়া কাতৰ চিঞৰ, কাৰোবাৰ সেয়া বুকু ভৰা উচুপনি, আউলি পিয়লি চুলি মেলি দুচকুৰে পানী নিখৰাই ঘৰৰ এচুকুত পৰি থকা কোন সেই ৰূপহী গাভৰু? কাহিনীলে তাই জীৱনৰ যৌৱন থান বান কৰিলে তাইৰ সপোন, মুখৰ মিচিকিয়া হাঁহি কোনে নিলে কাহি? কোনে কৰিলে তাই সতীত্বক হৰণ? কোনে কৰিলে তাই সতীত্বক হৰণ? তাই জোনাকৰ জীৱনলৈ আন্ধাৰ নমাই অনা কোন সেই কাপুৰুষ বীৰজন? কি দুখত তাইক কৰিলে ঘিননীয়া? কি আছিল তাইৰ ভুল? অকলে আছে তাই ভাগ্যকে ধিয়াই সমাজৰ পৰা বহুদূৰ আঁতৰি। কেতিয়ানো আহিব তাইৰ জীৱন পথলৈ উজ্জ্বল জোনাকীক্ষণ? কেতিয়ানো আদৰি ল'ব তাইক সমাজে? অপেক্ষা মাথো সেই সময়কণ। ধন্যবাদ।